মাই ইউটিউব চেনেল তো আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো মই আজি বছৰেকৰ প্ৰথমবাৰ মই কঁঠাল খাম। তো এইটো মানে ফাৰ্ষ্ট ছিজন বুলি ক'লেও ভুল নহ'ব। এয়া আমি এতিয়া কঁঠাল খাব গৈ আছোঁ। কঁঠাল গছৰ ওচৰত এতিয়া পকা বিচাৰিব লাগে, মানে পকা কঁঠালটো। তো ব'লক। এয়া কঁঠালৰ গুটি দেখিব পাইছে। এইটো পুৰিও খাব পাৰি, বইল কৰিও দালিৰ লগত মিক্সাৰ কৰি খাব পাৰি। তো এয়াই কঁঠালৰ মূল্যটো বহুত আছে। এয়া কঁঠাল গছটো, কঁঠাল একদম লমে লাগি আছে আৰু এইফালে পকাটো আছে। তো পাৰিবলৈ আমি ট্ৰাই কৰিম। ডাং লগাই থোৱা আছে ইফালে। এয়া এই কঁঠাল গছত এতিয়া উঠিব লাগিব তো ইয়ে পাৰিব উঠিব এতিয়া। তো চাই থাকক ভিডিঅ'টো। পৰা বৰষুণ দি আছে, মানে সেইকাৰণে অলপ ওলাই যাওঁ ছাতিটো লৈ মেলি। এয়া বৰষুণ মানে দি চব পানী হৈ গ'ল। তো কাৰেণ্ট মোনাটো মই লৈ লওঁ, কাৰেণ্টো অলপ বনাই দিব লাগে। তো গৈ থাকোঁ নহ'লে ৰাস্তালৈ একদম অলপ ওলাই দিওঁ। এয়া এয়া পানী চোতাললৈকে পালেগৈ আৰু, মানে পানী ইমানেই পানী নকবি আৰু। মানে ফালে এদিন শামুক কোৱা ভিডিঅ' আপোনালোকক দিম। এয়া শামুক একদম ওলাই আছে মানে ফিচাৰীৰ পৰা। তো এদিন মই ধৰিম শামুক। এয়া ৰাস্তালৈকে ওলাই গৈ আছোঁ আৰু এতিয়া লগৰৰ ঘৰলৈ গৈ আছোঁ। মানে মাতি আছে মানে ৰাতিপুৱাৰ পৰা। এয়া মানুহ নিজান স্কুল ছুটি হ'ল আৰু। তো গৈ থাকোঁ নহ'লে, বনি থাকিব। আকাশত মুঠতে ডাৱৰে ডাৱৰ, পাহাৰ দেখিয়ে পোৱা নাই। মুঠতে কেইদিনমান বৰষুণ দিব, এসপ্তাহ বেছি হৈ গ'ল বৰষুণ দিয়া। ঘৰৰ পৰা ওলাব নাপাৰে, না সোমাব পাৰে, ঘৰতে সোমাই থাকিব লগা হয়। তো আজি ওলাই আহিলোঁ। তো ৱাৰটো ছুটি হোৱাৰ কাৰণে অলপ খুলি দিছোঁ, তাত গাঁতি লগাই থৈ দিয়া আছে। এয়া পানী চব পানী, মুঠতে পানীয়ে আৰু। এয়া মই এই ৱাৰডালে জইন কৰি আছোঁ। আপোনালোকে কেমেৰাত ধৰিব পাৰিছে নাই জানো, ক'ব নোৱাৰোঁ বাৰু। ধৰিব পাৰিব লাগে বাৰু। তো এই ৱাৰৰ মানে মেইন ছাপ্লাইডাল পানীত পৰি আছিলে মানে। তো মই সেইকাৰণে কৰিব জনাৰ কাৰণে মই জইন কৰি দিওঁ এতিয়া। বোকা মুঠতে বোকা। এই পানীত পৰি আছিলে ৱাৰটো। তো মই এইটো কাৰেণ্ট নাই ইয়াত, অলৰেডি ছাপ্লাই আহিলে ইয়াত কাৰেণ্ট আহিব। এই পানীতে পৰি আছিলে ৱাৰটো, মেইন ছাপ্লাইডাল। তো জইন কৰি দিছোঁ মই। চাৰিওপিনে বোকা মুঠতে বোকা, বাৰিষাত বোকা হ'ব মানে, এইটো কম্পালচৰি। দেখিব পাইছে আপোনালোকে ৰাস্তাত কেনেকুৱা ধান ৰুব পৰা অৱস্থা হৈ আছে। এয়াই গাঁৱলীয়া। আমি মই মানে বিশেষকৈ কাম কৰি কমপ্লিট কৰিলোঁ। এতিয়া ঘুগুনি খাব যাম। ঘুগুনি খোৱা জেগাটো মানে এটা মিটাৰ ওলাই দিব লাগে, মানে মিটাৰটো মানে ঘৰৰ ভিতৰত আছে। তো এই মিটাৰটো মই মানে কেনেবাকৈ কৰি বাহিৰত ওলাই দিম আৰু, মানে কানেকশ্যনটো কৰি দিব লাগে। তো চাই থাকিব। মই ইয়াতে আজি কাৰেণ্ট হ'ব না, মানে মিটাৰটো খুলিম। এয়া বাহিৰত লগাই দিব লাগে মিটাৰটো মানে। তো মিটাৰটো খোলা মেলা আপোনালোকে কেমেৰা ধৰি যোৱা মানুহ থাকিলে দেখাম। মিটাৰ ৰিডিঙৰ কাৰণে প্ৰব্লেম হোৱাৰ কাৰণে এই জেগাৰ পৰা চেঞ্জ কৰিব লাগে মিটাৰটো। তো বলক। वीडियो पसंद आए ना तो यार प्लीज लाइक मारो। एम करते हैं 2,15,000 लाइक्स के लिए। और अगर तुम लोग नए हो तो यार सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ जहर खाओ या फिर कढ़ाई पनीर, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। मेरा मतलब है टच हो जाना चाहिए, समझ गए ना। बाय।